নাচিছ নাচ, ভালকে নাচ, এইবোৰ আকৌ কি নাচ? পক্ষী দুই প্ৰকাৰৰ, এটা বনৰ পক্ষী আৰু এটা পালৰ পক্ষী। দেখিছা, পক্ষী দুই প্ৰকাৰৰ, এটা বনৰ পক্ষী আৰু এটা পালৰ পক্ষী। আজি আমি যিটো ওপৰত কথা পাতিম সেইটো পালৰ পক্ষীৰ ওপৰত আজি কথা পাতিম। ভালকে চাই লোৱাচোন এইটো। এইটো দেখিবলৈ গোটেইটো গাভিনী শিয়ালটো লিখিয়াই গাভিনী। যিখন জোকাৰণি মাৰিছে এই এনেকৈ জোকাৰণি ভূমিকম্প বা বতাহ আহিলেও এনেকৈ ইমান জোকাৰণি নেমাৰে। তেনেকৈ খেতিয়কো ভাল, পচন সাৰো ভাল, সেইকাৰণে বন্ধাকবি আকাৰো ভাল, সোঁফালেও কোমল, বাওঁফালে কোমল, চাৰিওফালে কোমলে কোমল। আচ্ছা আলোকো আৰু অভিমান কৰিব, বেলেগেহে কৰিব। ইমান গৰম, ইমান গৰম, কিয়নো লাগে ৰ'দত ওলালে আজি বেলি। তেতিয়া মজাকে কৰিম একদম, বেলুন চেলুন লগাই তেতিয়া মজাকে কৰিম একদম। समझा মানে বেলুন আকাশত চৰাই পানীত মাছ, অ জান তুমিয়ে মোৰ অনলি ক্ৰাছ। देखा आपने लापरवाही का नतीजा है। যেতিয়া মই এই ভিডিঅ'টো দেখিলো